নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে নিশ্চয় ভালে কুশলে আছে। আমিও ভালে কুশলে আছোঁ। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, লগতে ৰঙালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ঘৰত আহিছে এতিয়া বিহুৱতী দল এটা, সৰু সৰু ছোৱালী হয়, কেইজনীমান আহিছে। বিহুৱতী দল বুলিয়ে ক'লোঁ। এতিয়া বিহু নাচিব, আহকচোন আপোনালোকেও চাব আমাৰ লগত। বিহু চাবনে? এতিয়া আমিও চাওঁ, আপোনালোকেও চাব। আহক তেতিয়াহ'লে। আছে পাঠশালা কোনখিনিৰ? বাগনা। এতিয়া আহিলোঁ ওলাই সুমনক লৈ পেলাই, মিষ্টাৰ মই আৰু ডাঙৰ বাবু ঘৰতে থাকিলে, নাহিলে। আৰু আহি পেলাই ৰাস্তাতে সুমনৰ লাগিলে ভোক লগাৰ কাৰণে এইখনতে সোমাই দিলোঁ। ভাল বনায় ইয়াতে, ম'ম', চাওমিন, এগ ৰোল গোটেইখিনিয়ে পায়, ধুনীয়া বনায়। আৰু ইয়াতে ৰখি দিলোঁ, সুমনে খাই ম'ম', সেইটো কাৰণে ম'ম' অৰ্ডাৰ কৰিবলৈ গ'লোঁ মই। আৰু এইফালে মই খাম নকওঁ বাৰু, চাই থাকিব তেতিয়াহ'লে। চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে। কি খাওঁ, কি কৰোঁ, ক'ত যাওঁ, সকলোবোৰ দেখুৱাই থাকিম, চাই যাব। আৰু বিহু অকণমানি চাই পেলাই ঘৰৰ ফালে আহিলোঁ। আহি ৰাস্তাত মাছ পালোঁ, মাছ লৈ ল'লোঁ। আৰু এইফালে সুমনৰ অকণমান ঠেহ লাগি আছে। বিহু আৰু অকণমানি চাবৰ ইচ্ছা আছিলে, কিন্তু আজি আৰু টাইম নিমিলিলে, সেইটো কাৰণে দেখুওৱা নহ'ল বাৰু। ঘৰ আহি পালোঁ, অকণমান সুমনক ফুৰাই আনিলোঁ। আজি দিনটো অলপ গাটো বেয়া তাৰ, সেইটো কাৰণে কিনো ঘৰত সোমাই থাকিব, সেইটো কাৰণে বিহু বুলি নহয়, এনে অকণমান গ'লোঁ। মাছ লৈ আহিলোঁ আৰু এইফালে সুমনক কিবা অকণ খুৱাই আনিলোঁ, অকণ ফুৰাই। আৰু আপোনালোকে বিহু চালেনে নাই বাৰু? তেতিয়াহ'লে আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে? যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কালিলৈ এটা নতুন পোৱাৰ সৈতে এটা নতুন ভিডিঅ' লৈ মই চুমি আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ বাই বাই।